তেন্তে আৰম্ভ কৰিছোঁ ভিডিঅ'টো। কফা ভিডিঅ' শ্বুটিঙৰ কাৰণে গৈ আছোঁ ইয়াত অসমৰ জীয়ৰী ইউটিউব চেনেলে কফা ভিডিঅ' বনাইছে তাতে গৈ আছোঁ আপোনালোকক দেখুৱাম আজি শ্বুটিঙত। এতিয়া পাই গ'লোহি কফা ভিডিঅ' শ্বুটিঙৰ ঠাই। আপোনালোকক এতিয়া দেখুৱাম শ্বুটিঙত কি হয়। গোলমেন এইটো বস্তু খাবই লাগিব মানে প্ৰথম ওলাইছোঁ না নাই বডি চডি নাই এনেই মুখখন উলিয়াইছোঁ আৰু ছোৱালীখিনি ৰখি আছোঁ ন। আমি একদম ধুনীয়া ধুনীয়া লোকেশ্যন আহিছোঁ। ইয়াৰ একদম দেখিছা ধুনীয়া ধুনীয়া নাচনি ৰখি আছে। ইয়াৰ অসমৰ জীয়ৰী চেনেলৰ ছোৱালী অসমৰ জীয়ৰীসকলে কি কয় শুনি লওক। নমস্কাৰ, আমি অসমীয়া জীয়ৰী। আমি আজি এটা কভাৰ ভিডিঅ' শ্বুটিঙত আহিছোঁ। আমি এতিয়ালৈকে আমাৰ অসমীয়া জীয়ৰী চেনেলটো দুটা ভিডিঅ' আপলোড দিলোঁ আৰু এইটো হৈছে আমাৰ তৃতীয়টো ভিডিঅ'। যদি আপোনালোকে আমাৰ ভিডিঅ'টো ইউটিউবত চাৰ্চ কৰে অসমীয়া জীয়ৰী বুলি, দেন আপোনালোকে আমাৰ ভিডিঅ'সমূহ দেখা পাব। আৰু আপোনালোকে আমাৰ চেনেলটোত যদি নতুন আলহী তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰিব, লাইক কৰিব, যদি ভাল লাগে তেন্তে শ্বেয়াৰ কৰি দিব। থেংক ইউ। বাইদেউটি গৈ আছে পথাৰৰ মাজত। ধান দাব গৈছে না কি কৰিব গৈছে গৈছে আৰু সিহঁতে জানে। বিচাৰি ফুৰিছে এই একো পোৱা নাই লোকেশ্যন বিচাৰি। লোকেশ্যনৰ কাৰণে হাহাকাৰ হৈ গৈছে। তোমালোকৰ যদি আগে পাছে যদি ভাল ভাল লোকেশ্যন থাকে জনাবাচোন কমেণ্টত। বোলে কিমান কষ্ট কৰিব লাগে একদম পুখুৰীত সোমাই একদম। তই প্ৰথম হেৰিটো কৰি ল'বি দেই। প্ৰথম সেই চকুটো উঠালে আমি শিলগুটিখিনি পিছত কৰিম মানে তই শিলগুটিখিনিত ফ'কাছ চাই আছে এজনী নাচনীজনী চাই আছে। তই এনেকৈ চকুটো হেৰি দেখাবি যে সেইটো মই কৰিম। তাৰপিছতে তই সেই শিলগুটি আৰু মানুহখন দুইজনী একেলগত এয়া ছোৱালীখিনি গৈ আছে মানে এটা ফটোৰ কাৰণে। এয়া আমাৰ কেমেৰাৰ তুষাৰ। ল'ৰাটোক লাইক কমেণ্ট ছাবস্ক্ৰাইব যিমান যি আছে চব কৰি দিবি দেই ল'ৰাটোক। উঠা অসমৰ ল'ৰা হয় কিনো আৰু হয়নে নহয়? ৰাইজৰ সহযোগ লাগে সেইটোৱে আৰু ভিডিঅ' বহুত টাইম হৈ গৈছে শ্বুট কৰা। ইয়াত শ্বুটিং চাব অহা দৰ্শক ভিডিঅ' শ্বুটিং হৈ আছে। দৰ্শক ভিডিঅ' শ্বুট কৰা শেষ হৈ গ'ল। এতিয়া ঘৰলৈ বুলি যাওঁ আৰু বাই বাই। বাইদেউ নাচি কেনেকুৱা লাগিলে তোমাৰ? বহুত ভাল লাগিলে।